নমস্কাৰ। প্ৰথমতে শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাসপ্তমী পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ গাঁৱত যোৱাবেলিৰ দৰে সপ্তমী পূজা ইতিমধ্যে হৈ গ'ল মহা ধুমধামেৰে আৰু আনন্দ উল্লাসেৰে। যোৱাবেলি প্ৰথমবাৰ হৈছিল, এইবেলি আমাৰ দ্বিতীয়বাৰ আমাৰ গাঁৱত পূজা উৎসৱ পালন কৰি আছোঁ। সেয়ে আমাৰ ৰাইজৰ তৰফৰ পৰা, আমাৰ গাঁৱৰ তৰফৰ পৰা সকলোকে নিমন্ত্ৰণ জনাইছোঁ আমাৰ গাঁৱত পূজা উৎসৱ চাবলৈ আহিব। ধন্যবাদ। জয় মা দুৰ্গা। জয় জয়তে সাতবিল ইয়ং ষ্টাৰ ক্লাবৰ তৰফৰ পৰা সমূহ অসমবাসী, বিটিআৰবাসী তথা দেশবাসীক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাবেলিৰ দৰে এইবেলিও গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰিৰ সাতবিল ইয়ং ষ্টাৰ ক্লাবৰ পৰিচালনাত দুৰ্গোৎসৱৰ আয়োজন কৰা হৈছে। এইবাৰ দ্বিতীয় বৰ্ষ খুব ধুমধামেৰে ইয়াত পূজা হয়। বহুতো ভক্তসকল আহে। আমাৰ ভাওৰাগুৰিৰ লগতে ইয়াৰ বিভিন্ন গাঁওসমূহৰ পৰাও ভক্তসকল আহে। ৰাতি ইয়াত প্ৰায় হেজাৰ ভক্ত ইয়াতে সমাগম হয়। খুব ধুমধামেৰে ইয়াতে আয়োজন কৰা হয়, যিহেতু গাঁৱৰ মাজত এইটো পূজা। আৰু আমি পূজাৰ লগত সংগতি ৰাখি কেইবাটাও কাৰ্যসূচী ৰাখিছোঁ। আমি অষ্টমীৰ দিনা যিমান ভক্ত আহিব তেওঁলোকৰ বাবে আমি প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ। লগতে ইয়াতে আমাৰ সাংস্কৃতিক অনুষ্ঠান, সন্ধিয়া আৰতি প্ৰতিযোগিতা, লগতে মহিলাসকলৰ বাবে যেনে মমবাতি প্ৰতিযোগিতা আৰু উৰুলি প্ৰতিযোগিতা, এনেদৰে বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ। লগতে প্ৰশাসনে আমাক যিবিলাক নীতি নিয়ম বান্ধি দিছে, এই নীতি নিয়ম অনুসৰি আমি খুব সুন্দৰভাৱে ইয়াতে পূজা আয়োজন কৰিছোঁ। সেই গতিকে আমি সমূহ ৰাইজক আমি অনুৰোধ জনাইছোঁ, কমিটিৰ তৰফৰ পৰা নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে যেনে আহে আৰু যোৱাবাৰ যেনেকৈ আমাক সকলোৱে আহি উৎসাহ দিছে, এইবাৰ উৎসাহ দিয়ে আৰু সকলোৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ।